নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 2 লেসন নম্বৰ 3 ট্ৰেফিক লাইট এই পয়েমটোৰ বাকি ৰোৱা প্ৰশ্ন উত্তৰকেইটা অৰ্থাৎ আমি আগৰ ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 11 লৈকে ডিসকাস কৰিলোঁ আজি কুৱেশ্যন নম্বৰ 12 13 14 আৰু 15 16 আলোচনা কৰিম তেতে আহা পলম নকৰি আমি এই কুৱেশ্যন কেইটা ডিসকাস কৰোঁ কুৱেশ্যন নম্বৰ 12 দিছে লেটস ৰিড আহা পঢ়ো বুলি কৈছে ইয়াত আমাৰ সোৱা কুৱেশ্যন নম্বৰ 12ত এটা পিকচাৰ দিয়া আছে তলত আখৰখিনি লিখা আছে কেইটামান বাক্য লিখা আছে আৰু কাখতে এটা ছবি আছে আৰু ছবিটোত কি আছে এখন গাড়ী আছে মটৰ গাড়ী এখন আছে আৰু মানুহ এজন আছে তেন্তে আহা এই মটৰ গাড়ী আৰু মানুহজনৰ বিষয়েনো আমাক কি কৈছে আমি পঢ়ো প্ৰথমতে দিছে দিস ইজ এ কাৰ দিস ইজ মানে এইখন কি হয় এ কাৰ এখন মটৰ গাড়ী ওচৰৰ বস্তুটোক দিস এইখন বা এইটো বুলি কোৱা হয় আৰু আঁতৰত থকা বস্তু ডেট বুলি কোৱা হয় হৌটো বা সেইটো বুলি কোৱা হয় ইয়াৰ পাছৰ সেন্টেন্সটো দিছে দা কাৰ ইজ ৰেড দা কাৰ মানে এই গাড়ীখন এইখন এখন গাড়ী বুলি ক'লে নহয় যেতিয়া গাড়ীখন নিৰ্দিষ্ট হৈ আছে সেই কাৰণে আকৌ ক'লে যে এই গাড়ীখন কেনেকুৱা ৰঙৰ বুলি কৈছে ইজ ৰেড নিৰ্দিষ্ট কৰি দিছে এই গাড়ীখনৰ ৰং ৰঙা ৰেড মানে ৰঙা পাপুছ ফাদাৰ ড্ৰাইভছ দ্য কাৰ গাড়ীখন কোনে চলাইছে কৈছে পাপুছ এই পাপু বুলি কোৱাৰ পাছত কমা দি পিনে এছ দিছে তাৰমানে কমা দি পিনে যদি এছ থাকে তেতিয়া আমি অসমীয়াত ৰ আখৰটো কওঁ পাপুছ মানে পাপুৰ ফাদাৰ মানে দেউতাকে পাপুৰ দেউতাকে কি কৈছে ড্ৰাইভছ দ্য কাৰ কাৰখন চলাইছে তেন্তে গাড়ী ড্ৰাইভাৰজন কোন গাড়ী ড্ৰাইভাৰজন হ'ল পাপুৰ দেউতাক তাৰ পাছৰ বাক্যটো দিছে দ্য কাৰ ৰানছ অন পেট্ৰল গাড়ীখন কিহে চলে বুলি কৈছে এই মটৰ গাড়ীখন পেট্ৰলে চলে অৰ্থাৎ মটৰ গাড়ীখন চলাবৰ কাৰণে পেট্ৰল তেল প্ৰয়োজন হয় ইয়াৰ পাছত দিছে পাপু ক্লিনছ দ্য কাৰ অন ছানডেজ পাপুৱে কি কৰে ক্লিনছ কৰে পৰিষ্কাৰ কৰে বা ধুয়ে চফা কৰে দা কাৰখন মটৰ গাড়ীখন চফা কৰে কেতিয়া চফা কৰে অন ছানডেজ প্ৰতি দেওবাৰে ছানডেজ বুলি আছে অকল ছানডে নহয় দেওবাৰ নহয় ছানডেজ তাৰমানে প্ৰতি দেওবাৰে কি কৰে পাপুৱে এই মটৰ গাড়ীখন ধুই পখালি চফা কৰে মই বাক্যকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ দিছ ইজ এ কাৰ দ্য কাৰ ইজ ৰেড Papu's father drives the car. The car runs on petrol. Papu cleans the car on Sundays. ইয়াৰ পাছত আমি আলোচনা কৰোঁ কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13ত দিছে চুজ ৱৰ্ডছ ফ্ৰম দ্য ক্লাউড এণ্ড আস্ক কুৱেশ্যন চুজ ৱৰ্ডছ শব্দ বাচিব দিছে ক'ৰ পৰা ফ্ৰম দ্য ক্লাউড তলত চোৱাচোন ডাৱৰৰ টুকুৰা এটা দিছে আৰু এই ডাৱৰ টুকুৰাৰ পৰা শব্দবিলাক বাছি উলিয়াব দিছে ইয়াত দুটা শব্দ দিছে এণ্ড আস্ক কুৱেশ্যন আৰু সেই শব্দ দুটাৰ পৰা যিকোনো এটাকৈ শব্দ আমি বাছি লৈ সেই শব্দকেইটা ব্যৱহাৰ কৰি আমি কি কৰিব লাগিব আস্ক কুৱেশ্যন সুধিব লাগিব অৰ্থাৎ প্ৰশ্নবোধক বাক্য বনাব লাগিব এই ডাৱৰ টুকুৰাৰ মাজত দুটা ৱৰ্ড আছে এটা হৈছে হোৱাট মানে হ'ল কি আৰু আনটো হৈছে হু আৰু হু মানে হ'ল কোন অৰ্থাৎ হোৱাট বুলি ক'লে আমি কি বস্তু বিষয় যদি সুধোঁ তেতিয়া আমি হোৱাট ব্যৱহাৰ কৰিম আৰু কোনে কামটো কৰিলে কোন হয় তাৰ বিষয়ে যদি আমাক জানিবলৈ প্ৰয়োজন হয় তেন্তে আমি হু এই ৱৰ্ডটো ব্যৱহাৰ কৰিম তেন্তে আহা আমি কুৱেশ্যন কেইটা আলোচনা কৰোঁ প্ৰথমতে দিছে হোৱাটছ দিছ মানে এইটো কি কৈছে ইটছ এ কাৰ প্ৰথমটো তোমালোকক কৈ দিয়ে এইখন এখন কি হয় কাৰ হয় তেতিয়া আমি বি নম্বৰটো কৰোঁ বি নম্বৰটোত আছে ডেছ আছে অৰ্থাৎ খালী ঠাই আছে কালাৰ ইজ দ্য কাৰ গাড়ীখনৰ ৰং আমি অসমীয়াত সুধিলে কি ক'ম গাড়ীখনৰ ৰং কি আমি তেনেকৈ সুধিম বা গাড়ীখনৰ ৰং কোন বুলি নুসুধোঁ আমি সুধিম গাড়ীখনৰ ৰং কি বা কেনেকুৱা তেতিয়া আমাৰ আনচাৰ হ'ব ইট ইজ ৰেড আৰু কেনেকুৱা সুধিবলৈ তেতিয়া আমি কি বা কেনেকুৱা এই প্ৰশ্নটোৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব হোৱাট কালাৰ ইজ দ্য কাৰ আৰু তেতিয়া আমাৰ আনচাৰ হ'ব ইট ইজ ৰেড তেন্তে তোমালোকক হোৱাট লগা এটা এক্সাম্পল দিলে আৰু ইয়াৰ পাছত আমাক এটা
কৰি চাবলৈ দিলে অৰ্থাৎ এ নাম্বাৰটো আমাক কৰি দিলে আৰু বি নাম্বাৰটো আমাক নিজে কৰিবলৈ দিলে ঠিক তেনেদৰে এতিয়া চি নাম্বাৰটো চোৱা চি নাম্বাৰটো আমাক কৰি দিয়া আছে হু ড্ৰাইভছ দ্য কাৰ কোনে কাৰখন চলাইছে আনচাৰ হ'ব পাপুছ ফাদাৰ পাপুৰ দেউতাকে ড্ৰাইভছ দ্য কাৰখন মটৰ গাড়ীখন চলাইছে কোনে বুলি সুধিবৰ কাৰণে ইয়াত কি ব্যৱহাৰ কৰা হ'ল WHO হু ব্যৱহাৰ কৰা হ'ল হু মানে কোন বা কোনে আৰু এতিয়া আমি কৰিম ডি নাম্বাৰটোত দিছে খালী ঠাই আছে ক্লিনছ দ্য কাৰখন মটৰ গাড়ীখন চফা কৰে কোনে চফা কৰে সুধিব লাগিব তেন্তে আমি ইয়াতো কি কৰিব লাগিব হু ব্যৱহাৰ কৰিব লাগিব হু ক্লিনছ দ্য কোনে মটৰ গাড়ীখন চফা কৰে তেতিয়া আমি উত্তৰ পাম পাপু ক্লিনছ দ্য পাপুৱে মটৰ গাড়ীখন চফা কৰে এয়া হ'ল আমাৰ কুৱেশ্যন নম্বৰ 13ৰ ABCD এইকেইটা কুৱেশ্যন আৰু ইয়াত তোমালোকে কুৱেশ্যন কেইটাৰ যিকেইটা আমাৰ ব্লেংক দিয়া আছে খালী ঠাই দিয়া আছে তাত তোমালোকে হোৱাট আৰু হু এইকেইটা লিখি ল'বা নতুবা তোমালোকে বহীটো এই কুৱেশ্যন আনচাৰকেইটা নোট কৰি ৰাখিবা এতিয়া আমি আলোচনা কৰোঁ কুৱেশ্যন নম্বৰ 14 কুৱেশ্যন নম্বৰ 14ত কৈছে চে এজ ফাষ্ট এজ ইউ কেন যিমান খৰকৈ পাৰে সিমান খৰকৈ কোৱা অৰ্থাৎ এয়া হ'ব আমাৰ জিভাৰ কেঁকুৰি যেনেকৈ আমি অসমীয়াত বগাকৈ বগলী বহলাই বলিছে বলুকাত বিয়লি বেলা এই বাক্যশাৰী যেনেকৈ খৰকৈ ক'ব লাগে ঠিক তেনেদৰে ইংৰাজীত এই চেণ্টেঞ্চকেইটাও আমি কি কৰিব লাগিব যিমান পাৰোঁ সিমান খৰকৈ ক'ব লাগিব অৱশ্যে মই কিন্তু এই বাক্যকেইটা তোমালোকৰ আগত খৰকৈ নকওঁ কাৰণ মই যদি খৰকৈ কওঁ তোমালোকক বুজি পোৱাত অসুবিধা হ'ব সেইকাৰণে মই বাক্যকেইটা তোমালোকে বুজি পোৱাকৈ লাহে লাহে ক'ম কিন্তু তোমালোকে এই বাক্যকেইটা মনত ৰাখি যিমান পাৰা সিমান খৰকৈ ক'বলৈ চেষ্টা কৰিবা তেন্তে আহক এই বাক্যকেইটা মই এবাৰ তোমালোকৰ আগত কৈ দিছোঁ Blue flowers, yellow flowers, flowers everywhere, purple flowers, red flowers dancing in the air. মই আকৌ এবাৰ কৈছোঁ blue flowers, yellow flowers, flowers everywhere, purple flowers, red flowers dancing in the air. এই বাক্যকেইটা তোমালোকে স্পষ্টকৈ ক'বা আৰু যিমান পাৰা খৰকৈ ক'বলৈ চেষ্টা কৰিবা এইবাৰ আমি চাওঁ কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15 কৈছে লুক এট দ্য গ্ৰিড এণ্ড ফাইণ্ড দ্য নেমছ অফ দ্য ভেহিকলছ ইউ কেন টেক হেল্প অফ দ্য পিকচাৰ্ছ লুক এট দ্য গ্ৰিড এই বাকচটো চাব দিছে যিটো শাৰী শাৰীকৈ আছে এই বাকচটো চাব দিছে এণ্ড ফাইণ্ড দ্য নেমছ অফ দ্য ভেহিকলছ আৰু এই বাকচত থকা শব্দবিলাকৰ পৰা শব্দৰ যিটো সজ্জা বুলি ক'ম সেই শব্দসজ্জাৰ আখৰবিলাক ব্যৱহাৰ কৰি আমাক কি কৰিব দিছে একোটা শব্দ বাচিব দিছে আৰু সেই শব্দকেইটা কি হ'ব একোখন যান বাহনৰ নাম হ'ব ইউ কেন টেক হেল্প অফ দ্য পিকচাৰ আৰু ইয়াৰ বাবে তুমি কি কৰিব পাৰিবা এই যে কাষত এই ছবিবিলাক আছে এই ছবিবিলাকৰ সহায় ল'ব পাৰিবা অৰ্থাৎ এই আখৰৰ যিটো বাকচ আছে সেই আখৰৰ বাকচটোত আমি কি পাম কিছুমান যান বাহনৰ নাম পাম আৰু তোমালোকে সেই আখৰবিলাক শৃংখলাবদ্ধভাৱে মিলাই একোখন যান বাহনৰ নাম ক'ব লাগিব অৰ্থাৎ বিচাৰি উলিয়াব লাগিব আৰু এই ক্ষেত্ৰত তোমালোকে এই কাষত দিয়া ছবিবিলাক চাই যান বাহনৰ নাম বিচাৰি উলিয়াব পাৰিবা এতিয়া যদি আমি চাওঁ ইয়াত কি আছে আমি যান বাহনখিনি দেখিছোঁ এতিয়া আমি কি কৰিব লাগিব এই বাকচটোৰ পৰা আমি যান বাহনখিনিৰ নাম উলিয়াব লাগিব এইখিনিতে চোৱা আমি প্ৰথমতে যদি চাওঁ ইয়াত দেখিছোঁ আমি প্ৰথম লাইনটোত আছে CYCLE চাইকেল তেন্তে আমাৰ ইয়াত যে চাইকেল আছে তাৰ আগত কিছু BS তাৰমানে বাইচাইকেলটো ইয়াতে আমাৰ লিখা আছে গতিকে ইয়াত হ'ব আমাৰ বাইচাইকেল তাৰ পাছৰ লাইনটো যদি চাওঁ আমি কি পাম CAR কাৰ অৰ্থাৎ মটৰ গাড়ীখন পাম আৰু ইয়াৰ অলপ কাষৰ ফালে আছে বাছ BUS বাছ তেন্তে আমি কি পালোঁ বাইচাইকেল কাৰ বাছ পালোঁ তাৰ পাছত চোৱা তাৰ পাছৰ শাৰীটোত আমি পাম ৰিক্সা RICKSHAW ৰিক্সা তাৰমানে এখন ৰিক্সা এখন আছে গতিকে ৰিক্সাৰ শব্দটো ইয়াত আমি বিচাৰি পালোঁ ইয়াৰ পাছত আছে এৰোপ্লেন AEROPLANE এৰোপ্লেন তেন্তে এৰোপ্লেন আমি
পাই গ'লোঁ আৰু শেষত আৰু এটা আমি পাম চাগে এইটো হৈছে বুট BOAT বুট বুট মানে নাও এনেকৈ আমি কি কৰিব লাগিব এই শব্দ শৃংখলবিলাকৰ পৰা আমি যান বাহনৰ নামবিলাক বাছি উলিয়াব লাগিব মই তোমালোকক ইয়াত আস্তানি দেখাই দিলোঁ কিন্তু তোমালোকে এই যান বাহনবিলাকৰ নাম বহীত নোট কৰি ৰাখিবা এতিয়া আমি আজি আলোচনাৰ শেষৰটো কুৱেশ্যন নম্বৰ 16 এই কুৱেশ্যনটো আলোচনা কৰোঁ ইয়াত দিয়া আছে লেটছ মেক ৱৰ্ডছ আমাক কি কৈছে আহা আমি শব্দ বনাওঁ বুলি কৈছে প্ৰথমতে চাওঁ এ নাম্বাৰ এটা বাকচ দিয়া আছে বাকচৰ ভিতৰত এটা লেটাৰ আছে এ লেটাৰটো থকাৰ পাছত আগফালে এডাল খালী চিন দিছে আৰু পিছফালে এডাল খালী ঠাইৰ চিন দিছে অৰ্থাৎ আমি কি কৰিব লাগিব এৰ আগত আৰু পাছত দুটা আখৰ বা লেটাৰ বহাব লাগিব ইয়াত ছোৱালীজনীয়ে কি কৈছে চোৱাচোন The ball is to my right and the cat is to my left. বলটো কোন হাতে আছে কৈছে বলটো আছে সোঁ হাতে আৰু কেটটো কোন হাতে আছে বাওঁ হাতে আছে তাৰমানে বাওঁ হাত আৰু সোঁ হাত দেখুৱাইছে আমাৰ বাওঁ হাত কোনখন আৰু সোঁ হাত কোনখন আমি জানিব লাগিব আৰু এ নম্বৰটো কৰিবৰ কাৰণে আমাক প্ৰথমতে কি কৈছে ৰাইট চি ইন ফ্ৰণ্ট অফ এ ইন ফ্ৰণ্ট অফ মানে সন্মুখত কিহৰ সন্মুখত এ আখৰটোৰ সন্মুখত আমাক কি লিখিব দিছে চি লিখিব দিছে আৰু তলত কৈছে ৰাইট আৰ এট দ্য বেক অফ এ আৰু এৰ পিছফালে বেক মানে পিছফালে কি লিখিব দিছে আৰ লিখিব দিছে চি লিখিম প্ৰথমতে এ আগত চি হ'ব আৰু শেষত লিখিম আৰ তাৰমানে CAR তেতিয়া আমাৰ কি হ'ব CAR কাৰ হ'ব এনেকৈ আমি এইটো কৰিব লাগিব তাৰপৰা বি নম্বৰটো চোৱা বি নম্বৰটোত দিছে খালী ঠাই দুটা আছে এ লেটাৰটো আছে তাৰপাছত আকৌ খালী ঠাই আছে ইয়াত কি কৈছে ৰাইট টি এট দ্য বেক অফ এ পিছফালে কি লিখিব লাগিব টি আখৰটো লিখিব লাগিব তাৰপাছত দিছে ৰাইট ইন ফ্ৰণ্ট অফ এৰ সন্মুখত লিখিব লাগিব আমাৰ এতিয়া কি হৈ গ'ল OAT হৈ গ'ল আকৌ কি কৈছে ৰাইট বি ইন ফ্ৰণ্ট অফ আমি যে এই আখৰটো লিখিলোঁ আকৌ এই আখৰৰ আগৰ যিডোখৰ খালী ঠাই আছে সেই খালী ঠাইডোখৰত বি লিখিব লাগিব তেতিয়া আমাৰ কি হৈ গ'ল BOAT আনচাৰটো পালোঁ বুট মানে নাও এনেকৈ আমি কি কৰিব লাগিব এই খালী ঠাইকেইটা পূৰ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল আজিলৈ এই কুৱেশ্যন আনচাৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ ইয়াৰ পাছত মই ইয়াৰ বাকী ৰোৱা কুৱেশ্যন আনচাৰবিলাক তোমালোকৰ মাজলৈ লৈ আহিম এতিয়া তোমালোকৰ যদি কোনোবাই পোনপ্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোলৈ আহিছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বুটামটো অন কৰি থবা যাতে মই দিয়া ভিডিঅ' নটিফিকেশ্যনবিলাক তোমালোকৰ মোবাইললৈ যায় তেন্তে আজিলৈ ইমানতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু তোমালোকৰ যদি কিবা সুধিব লগা থাকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় সুধিব পাৰিবা তেন্তে আজি সামৰিছোঁ ধন্যবাদ